ব্যস্ততাৰ মাজতো এনেদৰে নামঘৰলৈ আহি মই বহুতেই ভাল পাওঁ। আমি আদি আৰু মই আহিছোঁ আজি। হাই কৰি দিয়া। হাই। আচলতে ভাদ মাহত আমাৰ গাঁৱৰ নামঘৰত সদায় নাম লোৱা হয়, কিন্তু মোৰহে আহিম বুলি অহা নহয়, কিয়নো স্কুলৰ পৰা আহি ভাগৰো লাগে। আৰু আদি ইমান দুষ্ট হৈছে নহয়, ভিতৰত অকণমানো নাথাকে। নামঘৰলৈ আহিলেও একেই কথা, অকল বাহিৰতে থাকিব লাগে। গতিকে বেলেগে দিগদাৰো পাব পাৰে বা মোৰো ভাল নালাগে উঠি আহি থাকিবলৈ নাম লৈ থকাৰ মাজত। তথাপিও আজি আহিছোঁ, আজি যিহেতু সামৰণি হৈছে। আৰু নামঘৰৰ মাত এই ৰিণিকি কাণত পৰাৰ লগে লগে তাৰ হাত চাপৰি বজোৱা আৰম্ভ হৈ গৈছে। চাবচোন কেনেদৰে ধুনীয়াকৈ হাত চাপৰি বজাই আহি আছে। এয়া আমি আহি এতিয়া নামঘৰ পাই গ'লোহি।